Hello everyone, good morning. আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল লীনা বাবুল এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকৰ আগত মোৰ ডেইলি ৰুটিনটো শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভাল পাব। যদি ভাল পায় লাইক কমেণ্ট কৰি দিবলৈ পাহৰি নাযাব। আৰু যিসকলে মোক ছাবস্ক্ৰাইব কৰা নাই মোক ছাবস্ক্ৰাইবটোও কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দবাই দিব। তেতিয়া মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনটো আপোনালোক সহজে পাব পাৰিব। আৰু আজি আমাৰ ডেইলি লাইফটো ষ্টাৰ্ট হৈছে ৰাতিপুৱাৰ পৰা মই দেখুৱাবলৈ লৈছোঁ। আৰু বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া এতিয়া আমাৰ ব্ৰেকফাষ্ট টাইম। মই কৰি ল'লোঁ আগতে, কিন্তু মিষ্টাৰে অকণমান দেৰিকৈ উঠিছে, সেইকাৰণে এতিয়া কৰি আছে। আৰু এই পোৱালিটো হৈছে মোৰ ভতিজা। আৰু এয়া মেকৰণি পাস্তা বনাইছোঁ। লীনা বাবুল এণ্টাৰটেইনমেণ্টৰ বাবুল এয়া কাম কৰি আছে, ৱৰ্ক ফ্ৰম হোম। চে হাই। ছাৰ হেই, লীনা বাবুল এণ্টাৰটেইনমেণ্টৰ এয়া বাবুল ইমান বিজি কামত বিজি, মাত এষাৰ দিবলৈ সময় নাই। মই লৈ আহিলোঁ নেমু টেঙাৰ চৰবত, যিহেতু গৰম পৰিছে। এয়া লোৱা। কিবা ক'বা নেকি ভিউৱাৰ্ছক? নিশ্চয়, বহুত গৰম, ইফালে কৰোণা সন্ত্ৰাস, সকলোৱে ঘৰত থাকক, নেমু টেঙা চৰবত বনাই খাওক, ইমিউনিটি চিষ্টেম বাঢ়িব, চি ভিটামিন পাম, খায়ো ভাল পাব। কেনেকুৱা? ইয়াৰ পিছতে আমি দুপৰীয়াৰ আহাৰৰ বাবে প্ৰস্তুতি চলাইছোঁ। আৰু এয়া আমাৰ অকণমান খেতি আছে, তাত লেচেৰা লাগি আছে। যিহেতু ফ্ৰেছ ছিঙি নি খোৱাৰ মজাই বেলেগ, সেইকাৰণে আৰু মই আৰু মোৰ শাহুমাৰ লগত এয়া লেচেৰা ছিঙি আছোঁ। আজি দুপৰীয়াই লেচেৰা ভাজি বনাম। এয়া মোৰ শাহুমা। আৰু আপোনালোকক দেখুৱাব লৈছোঁ, এয়া চাওক ভাতকেৰেলাৰ গছ কেইজোপা চাওকচোন। আৰু এয়া চাওক, আমাৰ নেচেৰা চিঙা হৈ গ'ল, প্ৰায় 1 কেজিমান নেচেৰা ওলাইছে। আৰু এয়া চাওক আমাৰ আনাৰসৰ গছ কেইজোপা চাওক। আৰু এয়া বাহিৰত যাবলৈ ৰেডি হৈ আছে। Kinba mogili kaba kinda ha bosan Kali roa singgas di kota. We talk on the phone every night. Hello everyone, আৰু এতিয়া হৈছে আবেলি, মানে এতিয়া 5:15 হৈছে। আৰু মই মোৰ হাজবেণ্ডৰ লগত পথাৰত আহিছোঁ। অকণমান খেতি কৰিছে, যিহেতু লকডাউন হয়, ঘৰত আছে, অফিচ কৰিব পৰা নাই, আৰু সকলো কাম ঘৰৰ পৰাই চলি আছে। সেইকাৰণে গাঁৱত থাকোঁতে অকণমান খেতি কৰিছে। আৰু এয়া আমি চাব আহিছোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিব ওলাইছোঁ। আৰু এয়া চাওক মোৰ পিছভাগত এয়া অকণমানি খেতি, বেছি খেতি কৰা নাই। এইজোপা চাওক,
এয়া হৈছে হাইব্ৰিড অমিতা। হাইব্ৰিড অমিতাৰ খেতি কৰিছে ইয়াত। হাইব্ৰিড অমিতা প্ৰায় 18-20 ডালমান আছে। আৰু এইডাল চাওক কিমান ধুনীয়াকৈ চেহেৰাটো লৈছে। আৰু এয়া চাওক ফুলিব ধৰিছে। এয়া ফুলিব ধৰিছে। বহুত সৰুৰ পৰাই ইয়াত ফল লাগে, সেইকাৰণে কয় চাগে হাইব্ৰিড অমিতা বুলি। আৰু একেবাৰে চাপৰতে লাগে, বেছি ওখ নহয়। আৰু পথাৰত আহি ভালো লাগে। মই বেছিভাগ ইপিনে পথাৰৰ পিনে আহিয়ে থাকোঁ। আৰু যেতিয়া বহুত গৰম লাগে তেতিয়া ইয়াত আহিলে ভাল লাগে। আৰু এয়া চাওঁ, আৰু এয়া চাওক আমাৰ মেঘ ককাই গৰজি আছে, মানে বৰষুণ আহিব চাগে। আৰু মই ডেইলি ব্লগ আজি ফাৰ্ষ্ট টাইম দিব ওলাইছোঁ। ভুল ত্ৰুটি হ'ব পাৰে, ক্ষমা কৰিব। মই বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো, একেবাৰে ছুটি কৰি ৰাখিব বিচাৰিম। আৰু যদি ভাল পায় লাইকটো কৰি দিব, আৰু কমেণ্টো কৰিব, আৰু ছাবস্ক্ৰাইবটোও কৰি দিব। তেনেহ'লে আজিলৈ ইমানখিনিয়ে, ধন্যবাদ।